Hey dosto, welcome back to my YouTube channel. আৰু আজি বহাগৰ 8 তাৰিখ অৰ্থাৎ আমাৰ গাঁৱত আজি ভাওনা আছে। ভাওনা আৰম্ভণিতে হোৱা নাই, হ'ব আৰু অকণ চাওঁগে বলক, তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভাওনা নামঘৰত এতিয়া সংগীত বজাই থোৱা হৈছে। আমাৰ কিনি অনা ভাওনা মামাৰ ঘৰৰ ওচৰতে, মানে আমি এইটো নামঘৰ খেল আৰু এই ঘৰ মানুহে দিছে, মানে গৃহস্থলী ভাওনা শিৱসাগৰৰ পৰা নিছে। আৰু এতিয়া ৰাস্তাই ধূপ চাকি বন্তি জ্বলোৱা নাই, সজাই থৈছে, জ্বলাব আৰু অকণ দেৰি পাছত। এতিয়া অকণ সজোৱা দৃশ্যটোহে চাবলৈ পাম। আৰু ইয়াৰ লাইটৰ চাউণ্ডৰ কাম লগাই থোৱা হৈছে। আৰু এই কাছমাৰীৰ ফালৰ পৰা অহালে এখন প্ৰথমখন দোকান। আৰু আমাৰ অসীম দাই বৰ্তমান চাকি জ্বলাবলৈ চাকি সাজু কৰি আছে। আৰু এখন দ্বিতীয়খন দোকান, আৰু আমাৰ জাল চানা দোকান ৰেডি কৰি থোৱা আছে। আৰু এইবোৰ দোকান সাজু কৰি থোৱা হোৱা নাই। আৰু এইফালে এখন, আৰু এইখন চাগে ভাৱৰীয়াসকল অহা বাছ সেনেকুৱাই লাগিছে। আৰু মই এতিয়া যোনঘৰ মানুহে ভাওনা দিছে সেয়া ভিতৰলৈ সোমাই আহিলোঁ। এয়া এইবোৰ মানে আৰু ওচৰতে নামঘৰটো। আৰু এইটো ডাইনিং ৰুম, অৰ্থাৎ ইয়াত ভাৱৰীয়াসকল খুৱাব। আৰু ইয়াত পানী ওলাইছে ঠিকে আছে পানী। আৰু এইবোৰ চকী আনিছে। আৰু এনেকৈ মই এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। এতিয়াতো ভাওনা সাজু কৰা নাই, অৰ্থাৎ এইবোৰ বহা এখন ঠাই। আৰু ইয়াত লাইটিঙৰ কাম কৰি আছে, চাউণ্ডৰ বক্স এখন। আৰু এইখনে ভাওনা নাটখন নাম হৈছে কোমৰ হৰণ সৰিয়হৰ যুদ্ধ। আৰু এতিয়া বৰ্তমান একোৱেই নাই, অকণমান এতিয়া টাইমটো 6টা বাজিছে। এতিয়াতো টাইমত একো নহয়, আৰু 10-11 বজাত সৰু। আৰু এয়া লাইটিঙৰ কাম চুৰু হৈছে। আৰু এইবোৰ এতিয়া চাকি বন্তি জ্বলাই দিলে, টাইমো হৈ গ'ল। আৰু আমাৰ ইয়াত শিৱদাই জালচানা দোকান দিছে, যদি ইয়াক লগ পায়। নানাভাৱে মন গঠন কৰি আমাৰ ভক্ত কৰ তেওঁলোকৰ মন বাঞ্ছা আমি হৈছোঁ পুৰা। জগতৰ কন্যাৰ কালত নিজ কৰ্তব্যত আমি